যদিহে ভাল পালে হয় ইমান বেয়া বেয়াকৈ গালি নাপাৰিলেহেঁতেন বা ইমান বেয়া বেয়াকৈ কমেণ্ট নকৰিলেহেঁতেন মোক বোলে জেলত পঠাব জহৰা কিবা কিবি বহুত কিছুমান মানে মিনিংলেছ মানে কথা কৈছে যে যিবিলাক মই আপোনালোকক ক'ব নোৱাৰোঁ আমাৰে মইনা বয় কাই দিয়া গোৱা গোৱা কিয় লাজ লাগে গোৱা এতিয়া দম চাওঁ গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে বৰ্তমান ভাল মই পুলেন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ ইউটিউব চেনেল পুলেন যাত্ৰা তো সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভ্লগলৈ আজি বহুত দিনৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ হয়তো দুই এজন ভাল পোৱাৰ মানুহৰ মাজত কুৱেশ্যন হ'ব পাৰে মই ইমান দিনে কিয় ভিডিঅ' বনোৱা নাছিলোঁ হয় ইমান দিনে মই কিয় ভিডিঅ' বনোৱা নাছিলোঁ সকলোখিনি জনাম তাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি প্ৰেছ কৰি অল কৰি ল'ব আৰু যদি ফেচবুক পেজৰ পৰা ভিডিঅ'টো চাইছে তেন্তে প্লিজ সকলোৱে ফেচবুক পেজটিও ফ'ল' কৰি ল'ব আৰু আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে বহুত কিছুমান কথা ক'বলগীয়া আছে আজি ইমান দিনে মই কিয় ভিডিঅ' বনোৱা নাছিলোঁ তো আজি সকলোখিনি জনাম তো আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আৰু গাইছ এতিয়া আমাৰ মায়ে ধুনীয়াকৈ গাখীৰ খীৰাই আছে এইফালে কিমান ওলাইছে মা গাখীৰ আধা কেজি 3 পোৱা তেনেকৈ ওলায় এইফালে চাওক গাখীৰ আধা লিটাৰমান ওলায় ধুনীয়াকৈ মানে দৈ মেলি আহি খাবলৈ হয় আৰু এইফালে গৰুজনী পোৱালি দিয়া বেছি দিন হোৱা নাই এইফালে এইটো পোৱালি আৰু সেইফালে ইজনী গৰু বেছি দিন নাই আৰু জগিব চাগে চাওক এইফালে ধুনীয়াকৈ গাখীৰ খীৰাই আছে আৰু এতিয়া মই অকণমান দৌৰি মেলি আহোঁ তাৰপিছত আহি গাখীৰ খাই আছোঁ মা গৰম কৰি থৈ দিবা দেই আৰু গাইছ এতিয়া সময় হৈছে মৰ্ণিং 8টা বাজিছে আৰু মৰ্ণিং এনেকুৱা এটা পৰিৱেশত কিয় আহিছোঁ আপোনালোকক সকলোখিনি জনাই আছোঁ চাওক এইফালে বেগত আপোনালোকে চাব পাৰে পূৰা ল'ৰাবিলাক দৌৰি আছে কিয় চাগে আপোনালোকে নিশ্চয় গম পাইছে দৌৰি থকা কাৰণবিলাক এইফালে চাওক আৰু পৰিৱেশটো খুব ধুনীয়া এটা পৰিৱেশ একদম বালি টাইপৰ হয় মানে একদম বালিয়া পৰিৱেশ আৰু কাষতে এখন ধুনীয়া নদী আছে আপোনালোকক বুজাই ক'ম ল'ৰাবিলাক কিয় দৌৰি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি বুজি পাব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইফালে ল'ৰাবিলাক পূৰা দৌৰি আছে চাওক পূৰা দৌৰি আছে সকলো দেখুৱাই আছোঁ পূৰা চাই থাকক মজাকৈ তৰি নদৰ নেকি দৌৰ মাৰ যুঁজৰ ঘোঁৰা আৰু এইফালে চাওক এইবোৰ চব একদম পূৰা বালি কাষতে আছে এখন নদী আৰু গোটেই ছাইডত বালি আৰু এইফালে ল'ৰাবিলাক পূৰা দৌৰি আছে দেখিছে তহঁতি ৰৈ দিলি যে কিয় দৌৰিব নোৱাৰিলি আৰু এইফালে চাওক আৰু এইফালে পূৰা ল'ৰাবিলাকে জাম্পবোৰ মাৰি আছে পূৰা লং জাম্প আৰু এনেকুৱা বালিত দৌৰিলে আপোনালোকে কি লাভ হয় চাগে যোনবিলাক দৌৰি থকা ল'ৰা সকলোবিলাকে জানেই চাগে আৰু ইয়াতে ধুনীয়াকৈ এখন লং জাম্প মৰা ফিল্ড আছে আহি যোৱা বঢ়িয়া মাৰ মাধৰ্য বঢ়িয়া মা আৰু গাইছ এতিয়া একদম ডাইৰেক্ট পাছবেলা ভিডিঅ'টো বনাই আছোঁ ৰাতিপুৱা মানে বহুত বেছি ভাগৰ লাগি গ'ল যাৰ ফলত মানে ভিডিঅ'টো বনোৱা নহ'ল বহুত দিনৰ পিছত দৌৰি দিলোঁ ন বহুত বেছি ভাগৰ লাগি গ'ল মানে আৰু মানে ভাত পানী খাই মেলি শুই দিয়াৰ পাছত এতিয়া উঠি মেলি গা চা ধুই মেলি ভিডিঅ'টো বনাই আছোঁ ৰাতিপুৱা কিয় দৌৰিবলৈ গৈছিলোঁ হয়তো বহুতখিনি মানুহে গম পাইছে যে শেহতীয়াকৈ অসম পুলিচত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুকেইটা চাকৰিৰ পদ মুকলি হৈছে যোনে এতিয়ালৈকে খবৰ পোৱা নাই বা এতিয়ালৈকে এপ্লাই কৰা নাই চ' তেওঁলোকক কৈছোঁ যাৰ ডিফেন্স লাইনটোত যোৱা হেঁপাহ আছে বা পুলিচ ভাল পায় পুলিচৰ বুলি কেতিয়াবা মন যায় তেওঁলোকক কৈছোঁ যদি এপ্লাই কৰা নাই বা এতিয়ালৈকে খবৰ পোৱা নাই বা এতিয়ালৈকে যদি প্ৰেক্টিচ কৰা নাই তোমালোকক কৈছোঁ এপ্লাই কৰা একদম পূৰা প্ৰেক্টিচ কৰি মেলি হাৰ্ড কষ্ট কৰি মানে চাকৰি ল'ব পাৰা ঠিক আছে এই চাকৰিখিনি মানে খুব কম দিনৰ ভিতৰতে উলিয়াই দিয়া হ'ব মানে প্ৰায় 2-3 মাহৰ ভিতৰতে এই চাকৰিখিনি উলিয়াই দিয়া হ'ব আৰু এপ্লাই কৰিবলৈ বেছি দিন দিয়া নাই এপ্লাই কৰিবলৈ প্ৰায় 13-14 দিনমান দিছে যদিহে এপ্লাই কৰা নাই তোমালোকে এপ্লাই কৰি লোৱা ঠিক আছে
আৰু গম পাইছে অসম পুলিচে এইকেইদিন খুব সঘনাই মানে চাকৰি দি আছে আৰু সুবিধা চব সময়তে নাহে বৰ্তমান সময়ত অসম চৰকাৰে দি আছে যিহেতু তোমালোকে যদি ল'ব পাৰা বা যাৰ যাৰ ল'বলৈ মন আছে হাৰ্ড কষ্ট কৰি চাকৰিকেইটা ল'ব পাৰা চ' ময়ো এপ্লাই কৰি থৈছোঁ একচুৱেলি চাকৰি ল'ম বুলি নহয় এপ্লাই কৰিছোঁ যদি সময় বা সুবিধা মিলে তেতিয়াহ'লে ইণ্টাৰভিউ মাৰিবলৈ ময়ো যাম তোমালোকে এপ্লাই কৰি পুৰা হাৰ্ড কষ্ট কৰি চাকৰি ল'ব পাৰা এইফালে কি কৰি আছা তোমালোকে ইয়াত তন্ময় কোমলাই আছে দেখা এইফালে চাওঁ এনেকে তললৈ হাওলাই নথবা আমাৰ সোণ মানুহটোক এইফালে তন্ময় ধুনীয়াকে শুই আছে এইফালে ধুনীয়াকে আমাৰ তন্ময়ক গান গাই শুৱাইছোঁ এইফালে মাকেতো লৈ আছে মাকে এনেই একো লৈহে থাকে মানে একো কামেই নাই মানে তাৰ আজিলৈকে কিবা ধুনীয়াকে নিচুকনি গীত এটা গায়ো শুৱাব নাজানে মাক কোনে শুৱাই নিচুকনি যে গীত গাই যে তন্ময় শুৱাই থাকো তুমি শুৱা নে মই শুৱা নিচুকনি গীত এষাৰ তুমি গাই দিবা শুৱাই দিয়া মই আগত চাওঁ গাই দিয়া গোৱা কিয় লাজ লাগে গোৱা এতিয়া দম চাওঁ মেইন কথাটো হৈছে মই ইমান দিনে কিয় ভিডিঅ' বনোৱা নাছিলোঁ বা বনোৱা নাই দুই এজন ভাল পোৱাৰ মানুহৰ মাজতে কুৱেশ্যনটো হ'ব পাৰে হয় ইমান দিনে মই কিয় ভিডিঅ' বনোৱা নাছিলোঁ বিশেষকৈ এই কথাখিনি ক'বলৈকে আজি এই ভিডিঅ'টো বনোৱা হৈছে ইমান দিনে মই কিয় ভিডিঅ' বনোৱা নাই আপোনালোকে ইতিমধ্যে গম পাইছে যে মই এজন সাংসাৰিক মানুহ লগতে মোৰ ঘৰত কোনেও চাকৰি নকৰে মই কাম কৰিব লাগে কাম কৰিলেহে ঘৰ চলে দেউতাটো বুঢ়া হৈ আছে ইমান কাম কৰিব নোৱাৰে মই কাম কৰিব লাগে যদিহে কাম নকৰোঁ তেতিয়া ঘৰ নচলে আপোনালোকে ইতিমধ্যে গম পাইছে যে ইউটিউব বা ফেচবুকৰ পৰা পইচা পায় কিন্তু মই এতিয়ালৈকে বৰ্তমান ইউটিউব বা ফেচবুকৰ পৰা পইচা পোৱা নাই যদিহে ইউটিউব বা ফেচবুকৰ পৰা পইচা পালোঁ হয় তেতিয়া 100% মই ইউটিউবতে কাম কৰিলোঁ হয় ইউটিউব কৰি ভাল পাওঁ সেইবাবেহে মই ইউটিউব কৰি আছোঁ আপোনালোকে নাভাবিব যে ইউটিউবত মই কেৱল পইচাৰ কাৰণেহে আহিছোঁ কিন্তু কথাটো কৈছোঁ মই ইমান দিনে কিয় ভিডিঅ' বনোৱা নাছিলোঁ ইউটিউবত কাম কৰি ভাল পাওঁ সেইবাবে সদায় কাম কৰি যাম যেতিয়াই পাওঁ এমাহৰ পিছত হওক বা 1.5 মাহৰ পিছতে হওক বা 2 মাহৰ পিছতেই হওক ভিডিঅ' এটা হ'লেও দিবলৈ চেষ্টা কৰিম কিন্তু এইটো নহয় যে মই কাম নকৰাকৈ কেৱল ইউটিউবতে ভিডিঅ' দি থাকিম কাম নকৰাকৈ মই কেতিয়াও ইউটিউবত ভিডিঅ' দিব নোৱাৰোঁ গতিকে মই কামো কৰি থাকিব লাগিব আৰু ইউটিউবত ভিডিঅ' দি থাকিব লাগিব যেতিয়া পাওঁ এটা দুটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব সদায় আৰু এটা কথাত মনটো বহুত বেছি বেয়া লাগি আছিলে মই ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছিলোঁ কিয়নো মানে আপোনালোকৰ মৰম ভাল পোৱা পাইহে বেয়াকৈ কোৱাখিনিতো সদায় বেয়াকৈ কৈ থাকিব যোনখিনি মানুহে মোক ভাল পায় সেইসকল মানুহৰ বাবে মই সদায় ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম কথাটো মানে কি আজি প্ৰায় 7-8 মাহৰ আগতে মই 2টা ভিডিঅ' আপলোড কৰিছিলোঁ ফেচবুক পেজতো আপলোড কৰা আছিলে আৰু ইউটিউবতো আপলোড কৰা আছিলে আৰু ফেচবুক পেজত ইমান বহুত বেছি মৰম দিছে যে মই ইমানখিনি মৰম পাম বুলি কেতিয়াও ভবাই নাছিলোঁ আৰু যিমান মৰম দিছে সিমান গালিও দিছে কথাটো মানে কি ইউটিউবত বাৰু ইমান ভিউ হোৱা নাই দেই ইউটিউবত ইমান কমেণ্টো তেনেকৈ বেয়া গালিও নাই বা কমেণ্টো নাই বা ভিউ নাই কিন্তু ফেচবুক পেজত মই ভবাতকৈ বহুত বেছি মানে মানুহে মৰম দিছে বা চাইছে 1.4 মিলিয়ন অৰ্থাৎ 14 লাখমান মানুহে ভিউ কৰিছে ইমানখিনি মানুহে চাইছে মানে বহুত বেছি ভাল পাইছে চাগে নাজানো ভাল পাইছে নে বেয়া পাইছে যদিহে ভাল পালে হয় ইমান বেয়াকৈ গালি নাপাৰিলেহেঁতেন বা ইমান বেয়াকৈ কমেণ্ট নকৰিলেহেঁতেন যিটো ভিডিঅ'ৰ কথা কৈ আছোঁ সেই ভিডিঅ'টো এটা জাষ্ট নৰ্মেল ভিডিঅ' মাছ মাৰিবলৈ যোৱা মাছ মানে অৰ্থাৎ কুচিয়া মাৰিবলৈ গৈছিলোঁ কুচিয়াটো আপোনালোকে কেনেকৈ মাৰে কোনোবাই চাগে জানে কোনোবাই হয়তো নাজানিব পাৰে যোনসকল মানুহে গাঁৱত বাস কৰে তেওঁলোকে জানে কুচিয়া কেনেকৈ মাৰা হয় যোনসকল টাউনত বাস কৰে তেওঁলোকে বাৰু নাজানিবও পাৰে কুচিয়া কেনেকৈ মাৰে কিন্তু কুচিয়া মৰা ছিষ্টেমটো সেইটো তেনেকৈ কালি লৈ মাৰিব লাগে অৰ্থাৎ মই মাছ মাৰিবলৈ গৈছিলোঁ মোৰ লগৰকেইটাৰ লগতহে মই একচুৱেলি মাছ বুটলিবলৈ গৈছিলোঁ মই ইমান মাছ মৰা ইমান এক্সপিৰিয়েঞ্চ নাই অৰ্থাৎ মই আজিলৈকে সেইটোৱে মোৰ জীৱনত ফাৰ্ষ্ট কুচিয়া মৰা এক্সপিৰিয়েঞ্চ সেইটোৱে মোৰ জীৱনত ফাৰ্ষ্ট কুচিয়া মৰা ভিডিঅ' মানে কেতিয়াও ভিডিঅ' বুলিয়ে নহয় একচুৱেলি মই মাছ কুচিয়া আগতে মাৰিও পোৱা নাছিলোঁ আৰু সেই তেতিয়াই গৈছিলোঁ আৰু সেইটো ভিডিঅ'তে ইমান মানুহে বাপৰে গালি দিছে মানে মই একদম ক'ব নোৱাৰোঁ মানে জাষ্ট কুচিয়া মাৰিছোঁ কুচিয়া মাৰোঁতে ইমান গালি দিবলগীয়া কিটো হ'ল মোক বোলে জেলত পঠাব জহৰা কিবা কিবি বহুত কিছুমান মানে মিনিংলেছ মানে কথা কৈছে যে যিবিলাক মই আপোনালোকক ক'ব নোৱাৰোঁ আপোনালোকে মই স্ক্ৰীনশ্বট দি দিছোঁ আপোনালোকে চাই ল'ব আৰু ইমান বেয়াকৈ কমেণ্ট কৰিবলগীয়া মই সেইটো ভিডিঅ' বুলিও নাভাবোঁ আপোনালোকে যেনেকৈ মোক ইমান গালি দিছে বাপৰে আৰু এটা ভিডিঅ' আছিলে বাসুদেৱ মন্দিৰৰ ওপৰত বনাইছিলোঁ সেই মন্দিৰটোৰ ওপৰত ভিডিঅ'টো মই যেতিয়া ভিডিঅ'টো বনাইছিলোঁ তেতিয়া মই গোটেই হিষ্ট্ৰীটো মই পূজাৰীৰ পৰা জানি পেলাইহে মই সেই ভিডিঅ'টো বনোৱা হৈছিলে আৰু মই এনেই মোৰ নিজৰ মনৰ পৰা সেইখিনি কথা কোৱা নাছিলোঁ আৰু সেই ভিডিঅ'টোত মানে ইমান মানুহে গালি দিছে নহয় বহুত মানুহে বেছি ভালো পাইছে বহুত মানুহে মানে গালিও দিছে কি কাৰণে নাজানো মানে আৰু সেই মন্দিৰটোৰ ওপৰত মই যিখিনি কথা কৈছিলোঁ গোটেইখিনি মই পূজাৰীৰ পৰা জানিহে কথাখিনি কৈছিলোঁ আচলতে পূজাৰীয়ে যি কৈছিলে সেইখিনি কথাকে কৈছোঁ পূজাৰীটো কেতিয়াও মিছা কথা নকয় আৰু যিসকল মানুহে ইমান বেয়াকৈ কমেণ্ট কৰিছে তেওঁলোকেনো কি জানে কিবা জানে জানো আপোনালোকে সেই মন্দিৰৰ ওপৰত কিবা হিষ্ট্ৰী আপোনালোকৰ কিবা নলেজ আছে জানো কাৰোবাৰ মুখত হয়তো আপোনালোকে শুনি পিনে তেনেকৈ কিছুমান বেয়া কথা ক'বও পাৰে আৰু গাইছ আজি ভিডিঅ'টো ইমানে আছিলে আজি যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সন্ধিয়াও হৈ আহিলে দেখিছে আন্ধাৰ নিচিনা ভিডিঅ'টোত আহিছে আৰু এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাম ধন্যবাদ